আমি টিমটো ৰেডি হৈছোঁ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আমি কৰিলোঁ আৰু তাৰপিছত আমি এতিয়া এনে জিপচি আহি গৈছে আমাৰ কুলদীপ দা আছে কথা পাতি এতিয়া আমি যাবলৈ সাজু আৰু ৰেডি আৰু বাইনগৰা চেনগৰা লৈছে পুৰা একদম কুলদীপ দাই গোটেই টিমটো ৰেডি তো এতিয়া আমি আৰু যাই আছোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ এয়া যে উঠিছোঁ গুড মৰ্ণিং আৰু আমাৰ নেক্সট যাত্ৰী আছে আমাৰ বন্ধু তাতে আছে গতিকে আমি এনেদৰে ৰাওনা হৈছোঁ এই লজৰ পৰা তো এতিয়া আমি যাত্ৰা কৰিম এয়া গ'লোঁ আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া আমাৰ গভীৰ অৰণ্যৰ মাজেৰে আমি যাত্ৰা কৰিছোঁ পাইছোঁ চবেই পাইছোঁ এতিয়া মানাস অভয়াৰণ্যৰ ভিতৰত দেখিবলৈ গৈছোঁ দেখা নাই বাৰু এতিয়ালৈকে নিশ্চয় দেখিম আৰু আমি ময়ূৰ দেখিলোঁৱেই জংলী মুৰ্গী আমি দেখিলোঁৱেই গতিকে ইয়াত যিকোনো মুহূৰ্তত বাঘ আহিব পাৰে গতিকে সাৱধান হোৱাটো ভাল আৰু এয়া হ'ল মানাস অভয়াৰণ্যৰ ভিতৰুৱা দৃশ্য চাই থাকক জিপচি চাফাৰী হিচাপে আজি ফাৰ্ষ্ট আমি আগতে বহুতে মানাস আহিছোঁ অলপ মানে কৰি গৈছোঁ মানে ভিতৰত পিকনিক হিচাপে অহা যায় কিন্তু এনেকৈ এক্সপেডিশ্যন হিচাপে বা এইটো যিটো আমি এক্সপ্ল'ৰ কৰি আছোঁ এটা এক্সপ্ল'ৰ ট্ৰিপ হিচাপে যিটো চাফাৰী কৰি আছোঁ এইটো আজি প্ৰথম এক্সপিৰিয়েঞ্চ এইটো তাৰমানে আচলতে আমি এনজয় হিচাপত অকল এনজয় ল'ম বুলি অহা নাই এনজয় ল'ম আমি তাৰ লগতে আমি অলপমান অবজাৰ্ভেশ্যনো কৰিবলৈ আহিছোঁ কিছুমান বাৰ্ডছ ডিফাৰেণ্ট কাইণ্ডছ অফ বাৰ্ডছ স্পেচিছ সেইবিলাক আমি চাবলৈ আহিছোঁ আৰু লগত আমাৰ ধ্ৰুৱ আছে বাৰ্ডছ বুলি ক'লে ধ্ৰুৱৰ কথা মোৰ আছে আগতে আহে কাৰণ এয়া আছে লগত বাইনগলাৰ ইয়াতে তাৰমানে হাতীক খাবলৈ নিমখ দিয়া হয় আচ্ছা কোনখিনি এই সন্মুখতে পাম আচ্ছা তাতে হেৰি আছে ৰাইনো ওলায় বাইচন ওলায় আৰু হাতী তাৰমানে বহুত পোৱা যায় আচ্ছা তাই পাম না নাই তাৰমানে ৰাতিপুৱা সিহঁতে সন্ধিয়া সময় আহে আচ্ছা ৰাতিপুৱাই তাৰমানে ফাৰ্ষ্ট মৰ্ণিঙতে গুচি যায় আচ্ছা এতিয়া যদি আমাৰ লাভ ভাল আছে তেনেহ'লে গৈ পাম আৰু কি কয় ঠাইখিনি কি কয় এইখন ঠাই বুঢ়াবুঢ়ী বুলি কয় এইখন ৱাচটাৱাৰখিনি বুঢ়াবুঢ়ী বুলি কয় সেই ৱাচটাৱাৰখিনি কিন্তু ইয়াৰে পৰা আমাৰ মানাসৰ পৰা ৱাইল্ড ৱাটাৰ বাফেলো ইয়াৰ পৰা 36গড়লৈ লোৱা হৈছিল সেই যোৱা বছৰ লৈছিল সেই বাউণ্ডেৰীটো ইয়াতে আৰু ইয়াতে এনে ৰাতিপুৱা ফাৰ্ষ্ট মৰ্ণিঙত হেৰি হয় আবেলি ইয়ালৈ তাৰমানে হাতী বাইচন আৰু ৰাইনো আহে ৰাতিপুৱা 6টা বজাৰ লগে সোমাই পালে যোনে ফাৰ্ষ্ট আহি পায় ইয়াতে তেওঁ তাৰমানে বহুত আৰু ইয়াতে বহুত কিবা কিনি দেখা পোৱাৰ চান্স থাকে আমি আজি আহাতে অলপ লেট হ'ল সেই বুলি তাৰমানে আমি নাপালোঁ
এতিয়া আছোঁ মথনগুৰিত আৰু শেখৰ দা পানী আপুনি পানীত যোৱাৰ কাৰণে ধুব ৰেডি আৰু অৰ্ণৱে ইতিমধ্যে পানীত সাঁতুৰিলেই আৰু এই ভণ্টি এয়া নামিবৰ কাৰণে চেষ্টাহে কৰি আছে এই নামি আছে এই নামিলেই আমি অলপ পিছত আমি লাঞ্চটো খাম আৰু খাই পেলাই আমি গুচি যাম আমি জীপ চাফাৰী কৰি আহিলোঁ মানাসখন যিখিনি পাৰে সেইখিনি আমি দেখুৱালোঁ যদিও মানে জন্তু আমি বেছি দেখা নাপালোঁ তথাপি আমি চৰাই চিৰিকটি কিন্তু বহুত দেখা পালোঁ আৰু আচলতে মানাস নেশ্যনেল পাৰ্কলৈ আপোনালোকে জন্তু চাম বুলি নহয় অকল জন্তু চাম বুলি নহয় আপোনালোকে চৰাই চাম বুলিও যদি আহে এই মানাস নেশ্যনেল পাৰ্কখন অত্যন্ত উপযুক্ত চৰাই চিৰিকটি আৰু তাৰপিছত আমি এয়া আমাৰ কুলদীপ দা এনেদৰে জুলনাত বগাই আছে উঠি আছে নামি আছে খুব ভাল লাগিছে আমি আজিতো ইয়াৰ পৰা গুচিয়ে যাম আৰু এয়া ভণ্টি পূৰা একদম আৰু ময়ো উঠিম মাজত আছে এখন কথা নাই আৰু বাকী আমাৰ বাকী সদস্যবৃন্দ তাত আছে গতিকে আজি মই এই পৰিৱেশটো দেখালোঁ এটা কমপ্লিটলি নেচাৰেল পৰিৱেশ তাত চাহ বাগানো আছে আমি মানাস নেশ্যনেল পাৰ্কলৈ আহিছিলোঁ আৰু ইয়াত থাকিলোঁ দুদিন আমি যোৱাকালি আহিছিলোঁ ৰাতি থাকিলোঁ খুব ভাল লাগিল আৰু খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আমি থাকিলোঁ টেণ্ট পাতি পেলাই তোমালোকৰ আমাৰ কেম্পত পাই সঁচাকৈ ভাল লাগিল আশা কৰোঁ তোমাৰ এই ব্লগৰ যোগেদি আৰু মানুহ আহক মানাহত ফুৰিবলৈ কাৰণ মানাহ প্ৰাকৃতিক সৌন্দৰ্য নহয় ইয়াত বহুত অপৰগীয়া জীৱ জন্তু পোৱা যায় তো সেইবোৰ উপভোগ কৰিব পাৰিব লগতে ইয়াত জীপ চাফাৰী এলিফেণ্ট চাফাৰী ৰিভাৰ ৰাফটিং সকলোখিনি সুবিধা আছে তো আশা কৰোঁ আপোনালোক আহক মানাহলৈ তাকে কামনা কৰিছোঁ আৰু তোমাৰ ব্লগটো বহুত পপুলাৰ হ'ল তাকে কামনা কৰিছোঁ থেংক ইউ